বিগ ব্রেকিং নিউজ। দক্ষিণ কামৰূপৰ ছয়গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। সংঘটিত হৈছে ৰেল দুৰ্ঘটনা। গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে অহা শৰাইঘাট এক্সপ্ৰেছ লাইনচ্যুত হৈ পতিত হৈছে দুৰ্ঘটনা। এক গুৰুত্বপূৰ্ণ খবৰ, দক্ষিণ কামৰূপৰ ছয়গাঁৱত ৰেল দুৰ্ঘটনা। এতিয়ালৈ কোনো লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহি পোৱা নাই আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ মূল কাৰণো জানিব পৰা হোৱা নাই। सेट किया पे देख नहीं रहा था पूरा बोला के लिए 0-0 में बचा है भाई, जान चल जाएगा। बोगी सेट किया पे देख नहीं रहा था पूरा बोला के लिए 0-0 में बचा है भाई, जान चल जाएगा आदमी।